বুকুৱে বুকুৱে আছে যে চিৰকাল এই নিবিড় মৰম ছিঙিব নোৱাৰি ৰুধিব নোৱাৰি কি যে মায়া অনাবন্ধন জীৱনৰ আছে দুখনি দেউকা উৰিবলে আছে আকাশ উৰি উৰি যায় দূৰণিলৈ সাজে বিদেশত ঘৰ নিজানত মনত পৰে বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ এই জায়গাটার নাম কি? আচ্ছা, এরপর ভুটান 15 কিলোমিটার আর বেশি দূর নাই যাব না, আমি যাই পাবো। তো জায়গাটা খুব ধুনিয়া, ব্রিজত কিন্তু রেলিংও নাই আর ইয়ার পানি ইয়ার উপর দিয়ে উঠে যায়। টেমছ নদীৰ ফুটে ফুটে মিছিছিপিৰ পাৰে পাৰে বিচাৰো লৰালি বিলুখনি এই দূৰ সুদূৰতো খনে খনে মনে বিচাৰে হেঁপাহৰ সোৱণশিৰী বহুত ভিড় আজি, আজি সানডে সেইকাৰণে টেমছ নদীৰ ফুটে ফুটে এতিয়া আমি ভুটানৰ এন্ট্ৰি কৰিম। পাৰে পাৰে বিচাৰো লৰালিৰ লুইতখনি এই দূৰ সুদূৰতো খনে খনে মনে বিচাৰে হেঁপাহৰ সোৱণশিৰী শাৰী শাৰী মেপলৰ ছায়া বিচাৰো জীৱনৰ মাজুলী নিজানত মনত পৰে বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ বুকুৱে বুকুৱে আছে যে চিৰকাল এই নিবিড় মৰম ছিঙিব নোৱাৰি ৰুধিব নোৱাৰি কি যে মায়া অনাবন্ধন জীৱনৰ আছে দুখনি দেউকা উৰিবলে আছে আকাশ উৰি উৰি যায় দূৰণিলৈ সাজে বিদেশত ঘৰ নিজানত মনত পৰে বিদেশত আপোন মানুহ তো দত্তদা এই জায়গাটার নাম কি? নোৱাৰি কি যে মায়া জীৱনৰ আছে দুখনি দেউকা উৰিবলে আছে আকাশ উৰি উৰি যায় দূৰণিলৈ Okay. বিদেশ ভিউটো ভালো লাগি আছে আপনার। ভিউটো বঢ়িয়া।